নমস্কাৰ বন্ধুসকল, হেমা চৌধুৰী গগৈ পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আছোঁ এতিয়া গুৱাহাটীত। মানুহজনৰ লগত মই বিশেষ কাম এটাৰ বাবে গুৱাহাটীলৈ আহিছিলোঁ আৰু অলপ সময় পালোঁ, ভাবিলোঁ গধূলি সময়ত অকণমান ফুৰি আহোঁ। অতিমাত্ৰা গৰম আৰু ৰ'দ, সেয়েহে সন্ধিয়া সময়ত ওলাই আহিলোঁ এনেকৈ। আমি আহিছোঁ কাছাৰীহাটৰ মহাবাহু ব্ৰহ্মপুত্ৰ হেৰিটেজলৈ। এখন ধুনীয়া পাৰ্ক। ভাবিলোঁ মাজনীকো উলিয়াই নিওঁ অলপমান। আৰু ইয়াত টিকেট কৰিব লাগিব 100 টকাকৈ প্ৰতিজনৰ প্ৰতি। আমি 4জন আহিছোঁ, লগত আহিছে আমাৰ ভাইটি মুন। আমি টিকেট কৰিলোঁ আৰু আমাক এনেদৰে চেক কৰিলে, তাৰপিছত সোমাবলৈ দিয়া হ'ল। সোমাই গ'লোঁ। খুব ধুনীয়া লাইটিং আৰু চাৰিওফালৰ পৰিৱেশ অপূৰ্ব। সোমায়ে মনটো ভাল লাগি গ'ল। ভাবিলোঁ আপোনালোককো অকণমান ভিডিঅ' কৰি দেখুৱাই দিওঁ। আপোনালোকেও যদি ইচ্ছা কৰে, ভাল পায়, যিসকলে অহা নাই ইয়ালৈ আহিব পাৰিব। খুব সুন্দৰ পৰিৱেশ। ৰেষ্টুৰেণ্ট আছে, মিউজিয়াম আছে। এয়া সৰু ল'ৰা ছোৱালীৰ বাবে চেছ খেল দেখিছে নহয়, আৰু লুডু, সাপ, জখলা। সৰু ল'ৰা ছোৱালীখিনিয়ে খুব এনজয় কৰিছে, ভাল লাগিছে সিহঁতৰ লগত। ময়ো ইয়াত ঘূৰি পকি চালোঁ। ধুনীয়াকৈ গছৰ ওপৰত চাং পতাৰ দৰে এয়া সুবিধা কৰি দিছে সৰু ল'ৰা ছোৱালীৰ বাবে। এনেদৰে চাং পাতি, কিন্তু মোৰ মনটো বৰ চঞ্চল হৈ পৰে নহয় এনেকুৱাবোৰ দেখিলে। ময়ো তাত উঠিবলৈ এপাক গৈছিলোঁ, পিছতে গম পালোঁ যে সৰু ল'ৰা ছোৱালীৰ বাবেহে এয়া। লাজ পাই আকৌ নামি গুচি আহিলোঁ। এয়া ঘৰ বনাই থৈছে আৰু ল'ৰা ছোৱালীবিলাকে এনেকৈ ঘৰৰ ভিতৰত সোমাই ফটো তুলিছে। বৰ ধুনীয়া চাংঘৰ আৰু আমাৰ আছাম টাইপৰ ঘৰ সকলোখিনি ইয়াত আৰ্হিটোত দি থৈছে। ল'ৰা ছোৱালীক বুজাবলৈ ভাল হয় আচলতে। খুব ধুনীয়া এটা পৰিৱেশ। চাৰিওফালে কাষতে ব্ৰহ্মপুত্ৰখন। ইমান ধুনীয়াকৈ গছৰ তলে তলে বেঞ্চবিলাক শাৰী শাৰীকৈ পাৰি থোৱা আছে, আৰু তাতেই মানুহবিলাকে ধুনীয়াকৈ বতাহ লৈ বহি আছে। আৰু শেষত আমি চালোঁ মিউজিয়ামটো। মিউজিয়ামত সোমাই আৰ্ট গেলাৰীত আমি ফটো তুলিলোঁ। এয়া বৰ লৰালৰি হৈছে। ভিতৰৰ অংশ মই এনেদৰে আপোনালোকক দেখুৱাই গৈছোঁ। প্ৰতিটো বস্তু এটা এটাকৈ দেখুৱাবলৈ অকণমান অসুবিধা আছে, মানুহো যথেষ্ট ভিৰ হৈ আছে তাত, আৰু গৰমো যথেষ্ট, সেয়েহে খুব লৰালৰি কৰি দেখুৱালোঁ। কিন্তু ভাল লগা এডোখৰ ঠাই, আৰু মিউজিয়ামটো বৰ ভাল লগা। আপোনালোক আহিলে ভাল পাব, ল'ৰা ছোৱালীবিলাকেও ভাল পাব। এইটো ড্ৰয়িং ৰুমৰ এটা আৰ্হি। ড্ৰয়িং ৰুমত কেনেদৰে চৌকা আছিলে এসময়ত, আৰু চোফা, সকলোবিলাক বস্তু ধুনীয়াকৈ সজাই থোৱা আছে। এইটো ডাইনিং ৰুমৰ আৰ্হি এনেদৰে সজাই থৈছে। এয়া মানুহবিলাক য'তে ত'তে বহিবলৈ ধুনীয়া সুবিধা আছে, বহিছে, ফটো উঠিছে। মই আৰু লৰালৰিকৈ ভিডিঅ'খিনি কৰি লৈহে আহিছোঁ। ভিতৰত এটা কিতাপৰ শ্বেল্ফ আছে, দেখি ভাল লাগি গ'ল। পাৰ্থসাৰথী মহন্তৰ জীৱনৰ সংলাপ গ্ৰন্থখন মই ল'বলৈ ইচ্ছা আছিলে, কিন্তু তাত খুব সম্ভৱ বিক্ৰী নকৰে, এনেই চাই গুচি আহিলোঁ। এয়া এই মুহূৰ্তত প্ৰতিখন ফটো, প্ৰতিখিনি কথা আপোনালোকক দেখুৱাবলৈ মই অপাৰোঁ। আৰু ওপৰলৈ উঠি গ'লোঁ, ওপৰত কি আছে চাওঁ বুলি। ওপৰত গৈ দেখিলোঁ যে আমাৰ যিখিনি কৃষ্টি সংস্কৃতি ধৰি ৰখা লোকবাদ্য আছে, সেইসমূহ ধুনীয়াকৈ থৈ দিয়া হৈছে।
এয়া এয়া আমি চাৰিজন একেলগে। এয়াই খুব সৰুকৈ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব নিশ্চয়। আজিলৈ আহোঁ, ধন্যবাদ।